ৰাজ্যত সাংবাদিক আক্ৰমণৰ ঘটনা মাৰ নাযাওঁতেই পুনৰ দৰঙৰ এগৰাকী সাংবাদিকক আক্ৰমণ কৰিলে জুৱাৰীয়ে। জুৱাৰ বিৰুদ্ধে বাতৰি সংগ্ৰহ কৰিব যোৱা সাংবাদিকক অপদস্থ জুৱাৰীৰ দৈপাম আৰক্ষী চকীত গোচৰ ৰুজু। দৰং জিলাৰ দলগাঁও থানাৰ অন্তৰ্গত উলুবাৰীত জুৱাৰ বিৰুদ্ধে আজি দি হিলছ টাইমৰ মঙলদৈৰ সাংবাদিক আব্দুল খাইৰে বাতৰি সংগ্ৰহ কৰিবলৈ যোৱাত বৰুৱাজাৰ গাঁৱৰ জুৱাৰী চুলতান আলীয়ে সাংবাদিকজনক অশ্লীল গালি-গালাজ কৰাৰ লগতে চুৰি সদৃশ চোকা অস্ত্ৰৰে চকুত আঘাত কৰে, লগতে প্ৰাণে মৰাৰো ভাবুকি দিয়ে। উলুবাৰীত চলা অবৈধ জুৱাৰ বিৰুদ্ধে আজি খোদ আৰক্ষী অধীক্ষক অমৃত ভূঞাই অভিযান চলাবলৈ আহে যদিও জুৱাৰীক উক্ত স্থানত নাপায়। উক্ত স্থানত থকা জুৱাৰীৰ পিক' গাড়ীখনৰ চাৰিওটা চকাৰ পামচাৰ কৰি দিয়ে। ঘটনা সংক্ৰান্তত সাংবাদিকজনে দৈপাম আৰক্ষী চকীত এক গোচৰ ৰুজু কৰে। উক্ত ঘটনাক একেমুখে সকলো সচেতন মহলে ধিক্কাৰ জনোৱাৰ লগতে জুৱাৰীক অচিৰে আটক কৰিবলৈ প্ৰশাসনক আজি মই খাৰপেটাৰ পৰা আহি থাকোঁতে এটা খবৰ পাওঁ যে দলগাঁও আৰক্ষী থানাৰ অন্তৰ্গত উলুবাৰী বজাৰৰ ওচৰতে জুৱা খেল চলি আছে আৰু এই জুৱা খেল উচ্ছেদ কৰাৰ কাৰণে খোদ আৰক্ষী অধীক্ষক নিজে উপস্থিত আহিছিল। গতিকে আৰক্ষী অধীক্ষক মহোদয়ে জুৱা খেল উচ্ছেদ কৰিবলৈ আহি জুৱাৰীক নাপাই জুৱাৰীৰ গাড়ী এখন পায়, ফিগ' গাড়ী এখন পাইছিল লাল ৰঙৰ। আৰক্ষী অধীক্ষক মহোদয়ে সেই গাড়ীখন পাংচাৰ কৰি দিয়ে, লৈ যাবলৈ কোনো সুবিধা নাছিল, সেইকাৰণে গাড়ীখন পাংচাৰ কৰি দি তেওঁ দৈপাম আৰক্ষী চকীত আহিছিল। ঘটনাৰ খবৰ পাই মই ততালিকে ঘটনাস্থলীলৈ আহোঁ আৰু বাতৰি সংগ্ৰহ কৰিবলৈ লোৱাৰ সময়ত মঙলদৈৰ পৰা ফাৰুক আব্দুল্লাৰ প্ৰতিবেদন, সংবাদ প্ৰবাহিকা।